নমস্কাৰ প্ৰিয় শ্ৰোতা, স্বাগতম জনাইছো আজিৰ যুৱবাণী অনুষ্ঠানলৈ। মাইক্ৰফোনৰ সন্মুখত এয়া মই দেৱজানী বকলিয়াল। শ্ৰোতা বন্ধু, আজিৰ যুৱবাণীত সজাই আনিছো আপোনালোকৰ অন্যতম প্ৰিয় অনুষ্ঠান তোৰে মোৰে আলু কৰে যাত্ৰা। আজিৰ অনুষ্ঠানত শুনো আহক বুৰঞ্জী প্ৰসিদ্ধ আহোম ৰাজধানী গড়গাঁৱত অৱস্থিত অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা ভিন্ন সুৰীয়া সাংস্কৃতিক অনুষ্ঠান। গড়গাঁও মহাবিদ্যালয় 1959 চনৰ 7 ছেপ্টেম্বৰত প্ৰজ্বলিত হোৱা জ্ঞানৰ এই বন্তিগছিয়ে কলা, বিজ্ঞান, বাণিজ্য এই তিনিওটা শাখাতে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ সুবিধা প্ৰদান কৰি আহিছে। মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা তথ্য অনুসৰি প্ৰায় 32,000 কিতাপ, দেশ বিদেশৰ কেইবাখনো জাৰ্নেল, আলোচনী, অসমীয়া আৰু ইংৰাজী ভাষাৰ বহুকেইখন দৈনিক তথা সাপ্তাহিক বাতৰি কাকত অধ্যয়নৰ সুবিধা থকা এটি সুবিশাল অত্যাধুনিক ডিজিটেল পুথিভঁৰাল, অসমৰ তৃতীয়টো বাণিজ্য পৰীক্ষাগাৰ, GIS লেবৰেটৰী, উপযুক্ত সা সুবিধাৰে সৈতে এখন খেলপথাৰ, ব্যায়ামাগাৰ, ইনডোৰ ষ্টেডিয়াম ইত্যাদিৰে মহাবিদ্যালয়ৰ আন্তঃগাঁথনি যথেষ্ট সমৃদ্ধ। তদুপৰি ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, সাংস্কৃতিক, সৃজনীমূলক, কাৰিকৰী ইত্যাদি ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ বাবে মহাবিদ্যালয়খনে গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ। মহাবিদ্যালয়খনত উপস্থিত হৈ আমি দেখা পাইছিলো এনে পদক্ষেপৰে এটি অংশ। সেয়া হৈছে মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক সমাৰোহ। প্ৰতিভাৰ কৰ্ষণথলী এই সমাৰোহত ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন প্ৰতিভাৰ আমিও গম লওঁচোন আহক। শ্ৰোতা বন্ধু, মহাবিদ্যালয় চৌহদত প্ৰৱেশ কৰিয়েই শুনা পাইছিলো ৰিণি ৰিণি ভাহি অহা কামৰূপী লোকগীতৰ সুৰ। লোকগীতিৰ পৰিৱেশন কৰোঁতা আছিল মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰস্তুতি ফুকন। ইয়াৰ পাছতে মহাবিদ্যালয়ৰ আন এগৰাকী ছাত্ৰী ধৃতিপ্ৰজ্ঞা ফুকনে প্ৰাণ ঢালি পৰিৱেশন কৰিলে আন এটি লোকগীত। Thank you.
শ্ৰোতা বন্ধু, প্ৰতিগৰাকী প্ৰতিযোগীয়ে ইমানেই সুন্দৰকৈ লোকগীত পৰিৱেশন কৰিছিল যে প্ৰতিযোগিতাথলীৰ পৰা উঠি আহিবলৈ মনেই যোৱা নাছিল। ইয়াৰ পাছতেই আমি আগুৱাই গলো মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়াৰ কাৰ্যালয়ৰ কোঠালৈ। তেখেতে মহাবিদ্যালয়খনৰ সামগ্ৰিক আভাস দাঙি ধৰিলে এনেদৰে। গড়গাঁও মহাবিদ্যালয় অসমৰ উচ্চ শিক্ষাৰ এখন অন্যতম বাটকটীয়া শিক্ষানুষ্ঠান। 1959 চনৰ 7 ছেপ্টেম্বৰতে ঐতিহাসিক গড়গাঁৱৰ বুকুত প্ৰতিষ্ঠা লাভ কৰা এই মহাবিদ্যালয়খনে প্ৰতিষ্ঠা হোৱা দিন ধৰি কেৱল শিৱসাগৰ জিলাই নহয়, সমগ্ৰ অসমতে উচ্চ শিক্ষাৰ প্ৰসাৰৰ সন্দৰ্ভত বা আমাৰ এটা প্ৰজন্মক শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই থৈ আহিছে। আমাৰ মহাবিদ্যালয়খনে কেৱল শৈক্ষিক বৌদ্ধিক দিশতে নহয়, সাহিত্য, সংস্কৃতি, ক্ৰীড়া, ৰাজনীতি সকলো ক্ষেত্ৰতে আমাৰ গড়গাঁও মহাবিদ্যালয়ে সদায়ে উল্লেখনীয় অৱদান আগবঢ়াই থৈ আহিছে। বৰ্তমান সময়তো গড়গাঁও মহাবিদ্যালয়খন প্ৰায় 3000 ছাত্ৰ ছাত্ৰী আৰু 3টা শাখা কলা, বিজ্ঞান আৰু বাণিজ্য লগতে 6টাকৈ বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰমেৰে আমাৰ মহাবিদ্যালয়খন সাম্প্ৰতিক সময়ত এখন পূৰ্ণাংগ উচ্চ শিক্ষা অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে। আমি এই শিক্ষানুষ্ঠানখনলৈ অত্যন্ত গৌৰৱান্বিত আৰু বৰ্তমান সময়তো আমাৰ গড়গাঁও মহাবিদ্যালয়ে অসমৰ শৈক্ষিক বৌদ্ধিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱাৰ ক্ষেত্ৰত অহৰহ প্ৰয়াস কৰি আহিছে। আৰু এইবাৰ আমি 7দিনীয়া কাৰ্যসূচীৰে গড়গাঁও মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰিছো। এটা কথা লক্ষ্য কৰি খুব উৎফুল্লিত হৈছো যে গড়গাঁও মহাবিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই বাৰ্ষিক ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক সমাৰোহত খুব উৎসাহজনকভাৱে তেওঁলোকে যোগদান কৰিছে, উজ্জীৱিত প্ৰদৰ্শন কৰিছে। আমি আচলতে নতুন প্ৰতিভাৰ উমান পাওঁ, নতুন প্ৰতিভা আৱিষ্কাৰ হয়, নতুন প্ৰতিভাৰ কৰ্ষণ হয় আৰু এই প্ৰতিভাসমূহে আচলতে অনাগত দিনত পূৰ্ণাংগভাৱে প্ৰস্ফুটিত হৈ অসমৰ এই বিশাল সাহিত্য, সংস্কৃতি আৰু ক্ৰীড়া জগতখনলৈ অৱদান আগবঢ়াবলৈ তেওঁলোক সক্ষম হয়। আমি আশা কৰিম অনাগত দিনতো আমাৰ ৰাইজে যি আশাৰে এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল, যি আশাৰে এই মহাবিদ্যালয়খন লালন পালন প্ৰতিপালন কৰি আজিৰ এই অৱস্থাত উপনীত কৰাইছেহি, তেওঁলোকৰ সপোন, তেওঁলোকৰ স্বপ্ন বাস্তৱত ৰূপায়িত কৰিবলৈ আমি সক্ষম হ'ম। মই আৰু এটা কথা ক'বই লাগিব যে আমাৰ এই অনুষ্ঠানসমূহ বাণীবদ্ধ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলকো উৎসাহ জনাইছে, আমিও উৎসাহিত হৈছো। আমাৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই যি আমাৰ প্ৰতি এই বদান্যতা প্ৰকাশ কৰিছে তাৰ বাবেও আমি ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ধন্যবাদ। ইয়াৰ পাছতে আমি আগুৱাই গলো মহাবিদ্যালয়ৰ বেণুধৰ মোহন সোঁৱৰণী প্ৰেক্ষাগৃহলৈ। প্ৰেক্ষাগৃহত তেতিয়া অনুষ্ঠিত হৈ আছিল আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰু মহাবিদ্যালয়ৰ ছাত্ৰী মাছুমী শইকীয়াই তেওঁৰ ভাগত পৰা বিষয় সম্পৰ্কত প্ৰদান কৰি আছিল খুব সুন্দৰ এটি বক্তৃতা। আকস্মিকভাৱে পৰিছে মহাবিদ্যালয়ৰ সুস্থ পৰিৱেশ ৰক্ষা কৰাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা। ছাত্ৰ ছাত্ৰীসকলক আমাৰ দেশৰ ভৱিষ্যত ধৰণী বুলি কোৱা হয়। এখন দেশৰ ভৱিষ্যত সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে ইয়াৰ যুৱ প্ৰজন্ম অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত। বিভিন্ন শিক্ষানুষ্ঠানৰ চালিকা শক্তি বুলি ক'লে পোনপ্ৰথমে আমাৰ মনলৈ আহে ছাত্ৰ ছাত্ৰীসকলৰ কথা। গতিকে এখন শিক্ষানুষ্ঠানত সুস্থ পৰিৱেশ ৰক্ষা কৰাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পৰা ব্যক্তিসকল হৈছে ছাত্ৰ ছাত্ৰী। বৰ্তমান সময়টো ডিজিটেল যুগৰ সময়। এই ডিজিটেল যুগত আমি বহুদূৰ আগুৱাই গৈছো, সেই কথা আমি লৈ কৰিব নোৱাৰো। কিন্তু সমান্তৰালভাৱে ক'ৰবাত নহয় ক'ৰবাত যেন যুৱ প্ৰজন্ম হিচাপে আমি ব্যৰ্থ হৈছো। আজিৰ সমাজত আমি সততে দেখা পাওঁ যুৱক যুৱতীসকলৰ মাজত উচ্ছৃংখলতা। জ্যেষ্ঠসকলৰ কথা অমান্য কৰি তেওঁলোকে দেখুওৱা ভাল পথটো গ্ৰহণ নকৰি বেয়া পথত চলাটো যেন এটা ট্ৰেণ্ডলৈ পৰিৱৰ্তন হৈছে।
কোনেও কোনো ক্ষেত্ৰতে বেয়া কাম কৰিবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে, যিয়ে নেকি বৰ্তমানৰ সামাজিক পৰিস্থিতিটোত বিৰূপ প্ৰভাৱ পেলোৱাৰ সমান্তৰালভাৱে শৈক্ষিক ক্ষেত্ৰখনতো বিৰূপ প্ৰভাৱ পেলোৱা আমি দেখিবলৈ পাওঁ। আমি যদি মহাবিদ্যালয়সমূহলৈ লক্ষ্য কৰোঁ তেন্তে দেখা পাম যে মহাবিদ্যালয়ত অধ্যয়ন কৰাসকল হৈছে সকলো যুৱক যুৱতী। গতিকে যুৱক যুৱতী হিচাপে আমাৰ হাতত দায়িত্ব আছে মহাবিদ্যালয়খন সুস্থভাৱে ৰখা, কাৰণ এই মহাবিদ্যালয়ৰ পৰাই সমাজ গঢ়াৰ এটা পৰিৱেশ আমি লাভ কৰোঁ। যদি আমি মহাবিদ্যালয় পৰ্যায়তে আমাৰ দায়বদ্ধতা বুজি নাপাওঁ, আমি যদি উচ্ছৃংখল এটা জীৱন যাপন কৰোঁ, তেন্তে আমি ভৱিষ্যতৰ নাগৰিক হিচাপে দেশখনৰ প্ৰতি কি আগবঢ়াব পাৰিম, সমাজৰ প্ৰতি আমি কি দায়বদ্ধতা পালন কৰিম? সেইটো বৰ্তমান সময়ৰ এটা লাখটকীয়া প্ৰশ্ন। গতিকে আমি এনেধৰণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ দেশৰ নাগৰিক হিচাপে তথা দায়বদ্ধ যুৱ প্ৰজন্ম হিচাপে আমাৰ মহাবিদ্যালয়সমূহৰ পৰিৱেশ সুস্থ কৰি ৰাখি জ্যেষ্ঠসকলৰ লগত সহযোগিতা আগবঢ়াই শিক্ষক ছাত্ৰৰ সম্পৰ্ক মধুৰ কৰি ৰাখি আগবাঢ়ি যোৱা উচিত, যাতে আমি আমাৰ নিজৰ মহাবিদ্যালয়খনক লৈ, নিজৰ সমাজখনক লৈ, নিজে পঢ়ি অহা শিক্ষানুষ্ঠানখনক লৈ গৌৰৱবোধ কৰিব পাৰোঁ আৰু আমি নিজক সঁচা অৰ্থত মানুহ হিচাপে পৰিচয় দিব পাৰোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। শ্ৰোতা বন্ধু, এটা কথা মন কৰিছিলো যে আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ প্ৰতিযোগী আন প্ৰতিযোগিতাৰ তুলনাত নিচেই কম। সি যি কি নহওক, আমি পুনৰ আগবাঢ়িলো সংগীত প্ৰতিযোগিতাৰ থলীলৈ। গৈয়েই শুনা পালো তাপশ্ৰী ৰাজকুমাৰীয়ে পৰিৱেশন কৰি থকা এটি জয়ন্ত সংগীত। শ্ৰোতা বন্ধু, গড়গাঁও মহাবিদ্যালয়ৰ ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক সমাৰোহত শাস্ত্ৰীয় সংগীত, আধুনিক গীত, লোকসংগীত, সাহিত্য লেখন, আবৃত্তি, বক্তৃতা, তৰ্ক, নৃত্য, আল্পনা অংকন, কেক প্ৰস্তুত, চালাড প্ৰস্তুত আদি বিভিন্ন বিষয়ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা বুলি আমি ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলৰ পৰা জানিব পাৰিছিলো। লাহে লাহে আবেলিৰ বেলিয়েও বিদায় লোৱাৰ যোজা কৰিছিল, কিন্তু প্ৰতিযোগীৰ উৎসাহ তেতিয়াও কমা নাছিল। সাঁজ লাগু লাগু পৰত আৰম্ভ হৈছিল আধুনিক গীত গায়ন প্ৰতিযোগিতা। প্ৰথমেই শুনো আহক অনিন্দিতা বৰুৱাই পৰিৱেশন কৰা আধুনিক গীতটি।
শ্ৰোতা বন্ধু, এইবাৰ শুনো আহক ধৃতিপ্ৰজ্ঞা ফুকনে পৰিৱেশন কৰা আধুনিক গীতটি। এইবাৰ আগবঢ়াইছো প্ৰিয়াংক কোঁৱৰে পৰিৱেশন কৰা আধুনিক গীতটি। আধুনিক গীতৰ প্ৰতিযোগীৰ সংখ্যা যথেষ্ট সংখ্যক আছিল। সুন্দৰকৈ পৰিৱেশন কৰা গীতসমূহ শুনিও আমনি লগা নাছিল। এইবাৰ শুনোচোন আহক তুমনজ্যোতি গগৈয়ে পৰিৱেশন কৰা আধুনিক গীতটি।
শ্ৰোতা বন্ধু, আটাইতকৈ আকৰ্ষণীয় প্ৰতিযোগিতা আছিল প্ৰতিটো বিভাগে পৰিৱেশন কৰা দলীয় লোকগীতৰ প্ৰতিযোগিতাখনি। এইবাৰ আহকচোন শুনো কেইগৰাকীমান ছাত্ৰীয়ে দলীয়ভাৱে পৰিৱেশন কৰা বিয়ানাম। শ্ৰোতা বন্ধু, আমি সংগীত প্ৰতিযোগিতাৰ থলীতে লগ পাইছিলো মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী প্ৰণৱ দুৱৰা ডাঙৰীয়াক। আহকচোন তেখেতৰ অনুভৱ আমিও শুনো।
গড়গাঁও মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা বাৰ্ষিক সাহিত্য ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহৰ অন্তৰ্গত যিবোৰ প্ৰতিযোগিতা হয় সেই সকলো প্ৰতিযোগিতাতে আমি উপস্থিত থাকি এটা অনুভৱ হৈছে যে এই অনন্য অনুভৱ অতুলনীয় অনুভৱ বিশেষকৈ নাটকৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে আগতে যিমান নাটক হয় তাতকৈ এবাৰ বেছি নাটক হৈছে 9টা দলে যোগদান কৰিছে আমাৰ গীতৰ ক্ষেত্ৰত দেখিছোঁ যথেষ্ট প্ৰতিভা আছে আমি অনুভৱ কৰিব পাৰিছোঁ আৰু ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত দিনবোৰত এজন ভাল শিল্পী হোৱাৰ যিটো সুযোগ লাভ কৰিব পাৰে ইয়াৰ যোগেদি তেওঁলোকে এখন মঞ্চ লাভ কৰে আৰু তেওঁলোকৰ ইয়াৰ যোগেদি ভৱিষ্যত দিনবোৰত তেওঁলোকে নিজক বিকাশ কৰাৰ এখন সুবিধা পাব বুলি আমি আশা কৰিব পাৰোঁ শ্ৰোতা বন্ধু আমি লগ পাইছিলো ছাত্ৰ একতা সভাৰ সভাপতি জি তাৰান্ধৰাক ছাত্ৰ প্ৰতিনিধিগৰাকীৰ মনৰ অনুভৱ শুনোচোন আহক পোনপ্ৰথমে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ যুৱবাণী অনুষ্ঠানৰ সমূহ কৰ্মকৰ্তাক আমাৰ গড়গাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ অনুষ্ঠানসমূহ বাণীবদ্ধ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো বিগত বৰ্ষৰ দৰে এই বৰ্ষ আমাৰ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ খুব সুন্দৰকৈ অনুষ্ঠিত হৈছে প্ৰতিটো প্ৰতিযোগিতাতে যথেষ্ট সংখ্যক অংশগ্ৰহণকাৰী অংশগ্ৰহণ কৰি নিজৰ নিজৰ পাৰদৰ্শিতা দেখুৱাইছে ইয়াৰ দ্বাৰা গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যি প্ৰতিভাসমূহ বিকশিত হৈছে লগতে গড়গাঁও মহাবিদ্যালয় যে এখন ক্ৰীড়া সাহিত্য সাংস্কৃতিক দিশত আগবঢ়া মহাবিদ্যালয় সেয়া ইয়াৰ দ্বাৰা প্ৰকাশ হৈছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যুৱবাণী অনুষ্ঠানৰ সমূহ কৰ্মকৰ্তালৈ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা এই আপাহতে যাচিছো অশেষ শুভকামনা জয়টো আকাশবাণী ডিব্ৰুগড় জয়টো গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ শ্ৰোতা বন্ধু প্ৰতিগৰাকী প্ৰতিযোগীয়ে প্ৰতিটো প্ৰতিযোগিতাত খুব সুন্দৰ প্ৰদৰ্শন কৰা আমি দেখা পাইছিলো কিন্তু আমাৰ সীমিত সময়ৰ বাবে সকলোখিনি সম্পূৰ্ণ ৰূপত আপোনালোকলৈ আগবঢ়াবলৈ অসমৰ্থ অনুষ্ঠানৰ শেষত আগবঢ়াইছো মহাবিদ্যালয়ৰ ছাত্ৰ মচিউ চাংবুন ফুকনৰ মেণ্ডলিন বাদন নিবিৰ তিমিৰ ভেদি পোহৰৰে সীমা খেদি আমি আগুৱাই যাওঁ লীলা গগৈ ৰচনা আৰু ললিত শ্যামৰ সুৰেৰে সজোৱা গড়গাঁও মহাবিদ্যালয় সংগীতৰ এই পোহৰকামী মন্ত্ৰ উচ্চাৰণেৰে আগুৱাই গৈ থকা মহাবিদ্যালয়খনৰ উত্তৰণ যাত্ৰা অবিৰত হওক তাৰেই কামনাৰে আমি মহাবিদ্যালয়খনৰ পৰা বিদায় ললো শ্ৰোতা বন্ধু আজিলৈ আপোনালোকৰ পৰাও বিদায় লোৱাৰ সময় হ'ল আজিৰ অনুষ্ঠানটি প্ৰযোজনা কৰিলে জিন্তু চেতিয়াই তেন্তে অনাগত অনুষ্ঠানত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই দেৱযানী বকলিয়ালে বিদায় মাগিছো শুভ ৰাত্ৰি